নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে জুবিন গাৰ্গে নিজে মদ খোৱা নাছিল বৰঞ্চ মদ খুৱাই দিয়া হৈছিল জুবিন গাৰ্গক আৰু মদ খুৱাই জুবিন গাৰ্গক শেষ কৰি দিছিল আৰু জুবিন গাৰ্গক লৈয়ে ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল একাংশই ধন সম্পত্তি লুণ্ঠনৰ বাবে জুবিন গাৰ্গক মদ খুৱাই দিয়া হৈছিল একাংশ লোকে জুবিনক মদ খুৱাই মাথু ব্যৱহাৰহে কৰিছিল ইতিমধ্যে এছআইটিয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে বহুতো বিস্ফোৰক তথ্য কিন্তু মূৰ ওচৰত জুবিনে কেতিয়াও মদ খোৱা নাছিল এনেদৰে এতিয়া জুবিন গাৰ্গক লৈ মহা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ 2026 বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিবলগীয়া সমূহ ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ইতিমধ্যে ঘোষণা কৰা হৈছে চূড়ান্ত পৰীক্ষাৰ তাৰিখ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ ইতিমধ্যে ঘোষণা কৰা হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ তাৰিখ আহি থকা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু তাৰ সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব আহি থকা 11 ফেব্ৰুৱাৰীৰ পৰা ইতিমধ্যে এক চেনেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো নীতিশ কুমাৰেই হ'বলৈ গৈ আছে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী যিহেতু বিধায়িনী দলৰ নেতা হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে নীতিশ কুমাৰ দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে ল'ব এইবাৰ শপত মুখ্যমন্ত্ৰীৰ বাসগৃহত বিহাৰত ইতিমধ্যে অনুষ্ঠিত হৈছে এনডিএৰ বৈঠক যেহেতু কংগ্ৰেছ আৰু বিৰোধীক এইবাৰ ধুলিসাৎ কৰি নীতিশ কুমাৰে বিহাৰত দেখুৱাইছে বাৰ্জিমাত পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আগুৰি ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মিয়া মুছলমানৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এইবাৰ মৌলানা বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে মিয়াক শান্তিত থাকিব নিদিবলৈ হিমন্ত বিশ্ব শৰ্মা আচলতে কোন হয় মিয়াৰ ওপৰত যিহেতু ওপৰৱালাৰ আশীৰ্বাদ আছে মিয়াৰ চিন্তা আপুনি কৰিব নালাগে লাখ লাখ মিয়া মুছলমান অসমত আছিল আৰু থাকিব সংখ্যাগৰিষ্ঠক সুখী কৰিবলৈ সংখ্যালঘুক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে পূৰ্বে মিয়াৰ ঘৰতো আপুনি গৈছিল আৰু লগতে মিয়াৰ ঘৰতেই খাইছিল আৰু এদিন সেই মিয়াই মুখ্যমন্ত্ৰীৰ কামত আহিব এটা জাতিক ইমান অপমান প্ৰতাৰণা কৰিব কেতিয়াও নালাগে মুছলমানৰ মছজিদ মাদ্ৰাছা ভাঙি ফূৰ্তি কৰিছে এইখন চৰকাৰে বাংলাদেশীৰ বিৰুদ্ধে সদনত বেছি প্ৰতিবাদ মই কৰিছিলোঁ এনেদৰে এতিয়া কঠোৰ হৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰি কয় যে জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখন অখিল গগৈ ক'ত আছিল যিহেতু জুবিনৰ জন্মদিনৰ দিনাখন অখিল গগৈক অসমৰ ৰাইজে এবাৰো নেদেখিলে অখিল গগৈয়ে মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰিছে মই লণ্ডনৰ পৰাই জুবিনৰ জন্মদিনলৈ উভতি আহিছোঁ অসমলৈ জাষ্টিছ ফৰ জুবিন বুলি অসমত চিঞৰি থকা সকল জন্মদিনৰ দিনাখন আচলতে কলৈ গ'ল অসমখন নেপাল বনাম বুলি কোৱা সকল জন্মদিনৰ দিনাখন কলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা থকালৈকে নেপাল নহ'ব বুলি কোৱা কথাষাৰ হয়তো এতিয়া অসমৰ ৰাইজে বুজি পাইছে জুবিন গাৰ্গৰ ঘটনাক লৈ এওঁলোকেই আচলতে ষড়যন্ত্ৰ কৰিছিল চিনেমাৰ সংলাপ এটা তেওঁলোকে অসম অশান্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিলে 10 ডিচেম্বৰৰ পিছত তেওঁলোকৰ মুখৰ মাত একেবাৰে নোহোৱা হৈ পৰিব ইয়াৰ লগতে কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো আপোনালোকে দেখিছে নেকি নিশ্চয় নেদেখা তেওঁলোকে মিয়াক বচোৱাৰ ৰাজনীতি কৰি আহিছে সেইবাবে তেওঁলোক জুবিনৰ সমৰ্থক হৈছিল কোনোবা মিয়াৰ জলচাহত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মছজিদতো জুবিনৰ ফটো দেখিছিল নেকি 21 ডিচেম্বৰত গৌৰীপুৰত হ'বলগীয়া ইস্তেমাত জুবিনৰ ফটো লগাবনে নলগাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমি ক্ষিপ্ৰগতিত এই বিষয়ে তদন্ত কৰি আছোঁ ইয়াৰ লগতে কাকো ৰেহাই দিয়া নহ'ব তদন্তত পোহৰলৈ আহিলে বিজেপি চৰকাৰৰ লগত যুঁজি একো লাভ নাই আমি ৰাজনীতি আৱেগক লৈ কৰা নাই আমি ভয় নাখাওঁ আৰু চেষ্টাও কৰি লাভ নাই এই মন্তব্য কৰিছে কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো সকলোৰে মুখত এতিয়া মাথো এটাই প্ৰশ্ন বিহাৰৰ পিছত অসমতো চলিছে নেকি ভোট চুৰিৰ প্ৰস্তুতি ইতিমধ্যে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এতিয়াৰে পৰা দুদিন পূৰ্বেও অসমলৈ অহা লোকসকলে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম
কৰ্মসূত্ৰে দুদিন পূৰ্বেও অসমলৈ আহিলেও ৮ নং প্ৰপত্ৰৰ জৰিয়তে ভোটাধিকাৰ পাব বুলি ইতিমধ্যে মন্তব্য কৰিছে নিৰ্বাচনী বিষয়াই। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰাজ্যৰ লোকে এই সুবিধা পাব বুলি ইতিমধ্যে মন্তব্য কৰিছে অনুৰাগ গোৱেলে। ইপিনে উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক। পূৰ্বতে ভোটাৰ তালিকাত নাম থাকিলে উচ্ছেদিত লোকসকলে নতুনকৈ আবেদন কৰিব পাৰিব বুলি মন্তব্য কৰিছিল মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে। অনুৰাগ গোৱেলে কৰা এই মন্তব্যক লৈ ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উচ্ছেদিত লোকৰ নাম কৰ্তন কৰি বহিৰাজ্যৰ লোকেৰে ভোটাৰ তালিকা ভৰাব বুলি সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে সচেতন মহলে। বহিৰাজ্যৰ হিন্দীভাষী আনি যাতে ভোটাৰ তালিকা ভৰাব নোৱাৰে তাৰ বাবে জনতাক সতৰ্ক হ'বলৈ ইতিমধ্যে আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছে। কেৱল ইমানেই নহয়, দুদিন পূৰ্বে অহা লোকেও ভোটাধিকাৰ পোৱাটো SIRতকৈও অধিক ভয়ংকৰ বুলি এতিয়া আখ্যা দিছে অখিল গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।